আজি আলোচনা কৰিবলৈ লোৱা জনগোষ্ঠীকেইটা হৈছে বৰাহী আৰু চাওদাংসকলৰ বিষয়ে আমি ইতিমধ্যে কৈ গৈছোঁ। ৰিয়াং, ৰেংমা, জেমিনগা, ৰংমাই আদি বিভিন্ন জনগোষ্ঠী আছে অসমত। আজি সেইবোৰ জনগোষ্ঠীৰ বিষয়ে আলোচনা কৰা হ'ব। ৰিয়াং জনগোষ্ঠীসকল অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও অঞ্চলত ঘাইকৈ বসতি কৰি আছে। লগতে আছে বৰাক উপত্যকা আনবোৰ অঞ্চলতো আছে আৰু এইসকল ডিমাছা জনগোষ্ঠীৰ অন্তৰ্গত বুলি জনা গৈছে। ৰিয়াংসকলৰ পিছত আহিল ৰেংমা। ৰেংমা নগাসকলৰে এটা অন্যতম জনগোষ্ঠী। নগা বুলি ক'লে আমি সাধাৰণতে যি বুজো, কিন্তু নগা শব্দই তেনেকুৱা বিভিন্ন জনগোষ্ঠীক একেলগে সামৰি লয়। সেইবোৰ হৈছে আংগামী, লঠা, ৰেংমা, কন্যাক, জেলিয়াং, চাকাচাং, টিউমাই, মাও ইত্যাদি। এই আটাইকেইটা জনগোষ্ঠী একেলগে নগা বুলি কোৱা হয়। প্ৰায় 16টাৰ পৰা 16টা ভিন্ন ভাষা-ভাষী নগা জনগোষ্ঠী একেলগে নগা বুলি কোৱা হয়। এই ৰেংমাসকলো নগাসকলৰ অন্যতম। তেওঁলোক অসমৰ কাৰ্বি আংলং জিলাত তেওঁলোকৰ বসতিস্থল। অন্যান্য নাগালেণ্ডতো আছে তেওঁলোকৰ জনগোষ্ঠীয় লোক। গতিকে আমাৰ কাৰ্বি আংলং জিলাত থকা নাগা জনগোষ্ঠীৰ লোকসকল হৈছে ৰেংমা, আৰু তেওঁলোক অসমত অনুসূচিত জনজাতি হিচাপে পৰিচিত। তাৰপিছত আহিল জেমিনগা। এইসকলো নাগা জনগোষ্ঠীৰ লোক আৰু এইসকলৰ ৰাণী গাইদিলো এগৰাকী মহিয়সী নাৰী আছিল। জেমি শব্দই জেমি, ল্যাংমাই, ৰংমাই এই তিনিটা জনগোষ্ঠীকে প্ৰতিনিধিত্ব কৰে। আৰু বৰ্তমান ডিমা হাছাও জিলাত পাহাৰৰ অঞ্চলত এই জেমিনগাসকলে বসবাস কৰে। তাৰপিছত আনটা আহিল ৰংমাই জনগোষ্ঠী। আমি কৈছোঁৱেই যে জেমিনগাসকলৰ এটা গোষ্ঠী হৈছে ৰংমাই। কাছাৰ জিলা আৰু ডিমা হাছাও জিলাত নগা পৰিচয়েৰে পৰিচিত এক জনগোষ্ঠী হৈছে ৰংমাই। তেওঁলোক বিভিন্ন চৰকাৰী পদবীত নিয়োজিত হ'লেও বেছিভাগেই চাফাই কৰ্মী হিচাপে ডিমা হাছাও জিলাত জনাজাত হৈ আছে। তাৰপিছত আহিল মিজো বা লোচাই। মিজোৰামত তেওঁলোকৰ প্ৰধান বসতিস্থল হ'লেও অসমতো কিছু স্বায়ত্তশাসিত অঞ্চল কাৰ্বি আংলং আৰু ডিমা হাছাও উত্তৰ কাছাৰ অঞ্চলত ডিমা হাছাও অঞ্চলত এই মিজো বা লোচাই জনগোষ্ঠীৰ কিছু লোকে বসবাস কৰে। এইসকল আমাৰ এক সুকীয়া জনগোষ্ঠী। তাৰপিছত আহিল পয়সকল। পয়সকলো মিজোসকলৰ এটা ঠাল। এওঁলোকো অসমৰ বিভিন্ন ঠাইত ঘাইকৈ পাহাৰীয়া অঞ্চলত এওঁলোকৰ লোক বসবাস কৰি আছে। মিজো আৰু পয়সকল দুয়োটা জনগোষ্ঠীকে মিজোৰাম চৰকাৰ গঠন হোৱাৰ পিছত স্বায়ত্ত শাসনৰ সুবিধা কৰি দিছে। তাৰপিছত আহিল লাখেৰাসকল, জয়ন্তী, খাচীয়া, ফাকিয়াল। এইসকলৰ বিষয়ে আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম।